হাই গাইজ, কি খবৰ? আপোনাৰ ভালে চাগে? আৰু আপোনালোকৰ ওচৰত মই এটা কথা এটা লৈ পেলাই আহিছোঁ। চ' মিছা নে সঁচা আপোনালোকে কমেণ্ট কৰিব মোক। চ' কমেণ্ট কৰি জৰুৰী হয়। চাওক, মানুহে ভাবে কিমান লাখ লাখ টকা বৰবাদ কৰি পেলাই খৰচা কৰি নিজকে নিজে মানে নিজৰ যে দেহাটো মানে ফিটনেছটো মেইনটেইন কৰিবলৈ কিমান ক'ৰ টকা খৰচা কৰে, হয় নে নহয়? মই বুলি নহয়, এনেকৈ চেলিব্ৰিটি আছে, ডাঙৰ ডাঙৰ চেলিব্ৰিটি মানে নিজৰ দেহাটো মানে মেইনটেইন কৰিব লাগে। পাৰ্চনেল ডক্তৰ ৰাখে, কিবা ৰাখে, মানে দেহাটো মেইনটেইন কৰিব ৰাখে, মানে সুস্থ ৰাখিব লাগি ভাবি চাওক। যেনেকৈ ছাপ'জ আপুনি মাইকেল জেকচনে ভাবিছিলে 130 বছৰ জীয়াম বুলি। চ' পাৰিছে নে? নোৱাৰিলে মাইকেল জেকচন জীয়াব। চাওক, মাইকেল জেকচনে ভাবিছিল মই পাৰ্চনেল মই ডক্তৰ ল'ম, এনি টাইম ডক্তৰ থাকিব, চ' মই বাচিমে 130 বছৰ। মাইকেল জেকচনে দাবী কৰি লৈছিলে, মানে নিজকে নিজে মানে গৌৰৱ এটা আৰু জীৱনত নিজৰ দেহাৰ কাৰণে কেতিয়াও গৌৰৱ কৰিব নালাগে। এক মানে ওপৰলৈ চাওক, আপুনি নিজৰ ফিটনেছটো আপুনি ঠিক কৰিব, আপুনি ভিতৰৰ পাৰ্টছবোৰ আপুনি ঠিক কৰিব, পইচা দি আপুনি ঠিক কৰি থাকিব। বাট আপোনাৰ আত্মাটো আপুনি কেতিয়াবা মেইনটেইন কৰিব পাৰিব নে? আপোনাৰ নিজৰ আত্মাটো এটা লিমিট থাকে ন, বয়স এটা থাকেতো আত্মাটোতো। চ' আয়োগ এটা থাকে আত্মাটোৰ। চ' আত্মাটো যিমান আয়োগ আছে, চ' সিমান আয়োগতে আপুনি বাচিব। আপুনি যিমান আপুনি ব্লাড চেঞ্জ কৰক, আপুনি লিভাৰ চেঞ্জ কৰক, আপুনি বোলে নিজৰ অল বডি চেঞ্জ কৰক, আপুনি কেতিয়াও বাচিব নোৱাৰে। সেই হিচাপে ৰতন টাটা ছাৰে আজি বাচি গ'লে হয়, দেখিছেনে? ৰতন টাটা মানে আয়োগ এটা থাকে চবৰে, মানে আত্মাটোতো আয়োগ থাকেতো। চ' আত্মাটো বুঢ়া হৈ যায়তো, আমি গমেই নাপাওঁ যে আত্মাটো যে বুঢ়া হৈ যায়। চ' সেনেকুৱা ধৰণৰ কথা জিন্দগীত কেতিয়াও মানুহ যে যাব লগা আছে, যিমান ডক্তৰ নহওক, আপুনি চৰ পৰা যিমান বাহিৰৰ পৰা ডক্তৰ মাতক, জিন্দগীত বাচিব নোৱাৰে। মাইকেল জেকচনৰ মানুহ বাচিব নোৱাৰিল, তো আমাৰ দৰে ফকতে আৰু ক'ৰ পৰা বাচিব কওকচোন? আপোনালোকে কমেণ্ট কৰিব দে, কিন্তু হয়নে নহয় সঁচা কথা। জাষ্ট মই মনৰ পৰা এইটো কথাটো মই আজি প্ৰকাশ কৰি দিলোঁ। চ' আহিছোঁ, ভাল লাগিলে কমেণ্ট কৰিব। জয় অসম।